আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। যেহেতু দারুল উলুম বালাপাড়া মাদ্রাসাত চলন্তপাড়া বালাপাড়াত আছো বঙাইগাঁও ডিস্ট্রিক্ট, যেহেতু মোৰ এইটো হোম ডিস্ট্রিক্ট আৰু দারুল উলুম বালাপাড়া 1984 ইষ্টাব্লিছ হৈছিল। মই আজি ইয়াত আহিছোঁ ফৰ জিয়াৰত অফ মুফতি আব্দুল হক চাহাব। তেখেতে ঢুকাইছে, মই তেতিয়া লণ্ডনতে আছিলোঁ। তেখেতৰ লগত মাজে মাজে কথা বতৰা হৈছে টেলিফোনত, বা ইংলেণ্ড যোৱাৰ আগতে তেখেতৰ পৰা দোৱা মই লৈ গৈছিলোঁ। মাজত আকৌ এবাৰ আহিছিলোঁ, তেখেতৰ পৰা দোৱা লৈছিলোঁ। তেখেতে মাজে মাজে ভিডিঅ' কল কৰিছে হায়দৰাবাদৰ পৰা, মুম্বাইৰ পৰা, দিল্লীৰ পৰা। চ' ৰিয়েলি মই আজি গোৱালপাৰা যাই আছোঁ ধুবুৰীৰ পৰা। চ' আজি আহিলোঁ মৌলানা ইনামুল হক চাহাবক ফোন কৰিলোঁ, মুহতামিম চাহাবক, সকলোকে আহি ইয়াত ৰিয়েলি মৰ্মাহত হৈছোঁ। তেখেতে আমাৰ কাৰণে এটা ছাতি স্বৰূপ আছিলে, আমব্ৰেলা স্বৰূপ। আল্লাহ সুবহানাহু ওয়া তাআলা তেখেতক মাফ কৰক, তেখেতক মাগফিৰাত কৰক। আৰু দাৰুল উলুম মাদ্ৰাছাৰ যিটো বুনিয়াদ, দিছ ইজ নট অনলি ফেমাছ ইন ইণ্ডিয়া, ইন আছাম, not only in India but also all over the world, because the people of London, America, Canada, Australia, lots of people knows this madrasa very well, and nearby more than 1500 students and more than 500 teaching and non-teaching staff over here. So the students are very brilliant. Once upon a time I was also here, because when that means I gave a exam, Tanzim board exam, so I came over here, so I appeared exam over here. So আজি আহি বহুত ভাল লাগিছে. So I believe that the students of this madrasa will shine the name of state of Assam और हिंदुस्तान in all over the world. अपने तालीम हासिल करके, अपने पढ़ाई करके, सिर्फ आसाम नहीं, सिर्फ चलंतपरा नहीं, सिर्फ बालापड़ा नहीं, सिर्फ बड़गांव नहीं, पूरे आसाम, पूरी हिंदुस्तान के नाम पूरी दुनिया में रोशन करेंगे। अच्छे आलिम बनेंगे, फजील बनेंगे, अच्छे कारी बनेंगे, मुहद्दिस बनेंगे, मुहक्किक बनेंगे, अच्छे साइंटिस्ट बनेंगे, बैरिस्टर बनेंगे, लॉयर बनेंगे, बड़े बड़े शख्सियत बन करके हिंदुस्तान के नाम रोशन करेंगे। सारे जहाँ से अच्छा हिंदुस्तान हमारा, हम बुलबुले हैं इसकी ये गुलिस्तान हमारा, मजहब नहीं सिखाता आपस में बैर रखना, हिंदी है हम वतन है हिंदुस्तान हमारा, গোটেই জীৱন বিচাৰি লোৱালে সুযোগ ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান দখল মাটি। থেংক ইউ ভেৰি এবাউট দিছ। বাট আণ্ডাৰ আৰ্টিকল 29 and 30 সংবিধানত যেতিয়া এজ এ লয়াৰ, এজ এ লিগেল মাইণ্ড, আৰ্টিকল 29 and 30 কি কৈছে? ৰিলিজিয়াছ মাইনৰিটিছো অধিকাৰ দিছে। কৌমি মাদ্ৰাছা যিবিলাক খাৰিজি মাদ্ৰাছা, হিপছ মাদ্ৰাছা, ভাৰতৰ সংবিধানৰ আধাৰত চলে আৰু এইটো কিয়ামতলৈকে চলি থাকিব। মাদ্ৰাছা চিৰিফ অসমত নহয়, ভাৰতবৰ্ষত পুৰা বিশ্বত, লণ্ডনত, ৱেষ্ট লণ্ডনত, আপুনি চাউথ লণ্ডনত যদি, হোৱাইট চপলত যদি আপুনি যায়, দাৰুল উলুম, লেষ্টাৰ যাওক, বাৰ্মিংহাম হওক, মেনচেষ্টাৰ কওক, ইটালী কওক, ৰোম কওক, আপোনাৰ কি কয় পেৰিছ কওক, ফ্ৰান্সত, মইতো কৈছোঁ নহয়, গ্ৰীচ কওক, সকলো ঠাইতে মাদ্ৰাছা আছে। কাৰণ দিনী ইছলামৰ বুনিয়াদ হ'ল মাদ্ৰাছা, হয় না নহয়? চ' মাদ্ৰাছা মানে কি? স্কুল, ইনষ্টিটিউশ্যন, শিক্ষা প্ৰণালী। এতিয়া মই মাদ্ৰাছাত লিখা পঢ়া কৰি ইংলেণ্ডত পঢ়া শুনা কৰি আছোঁ। অসমৰ নাম আলহামদুলিল্লাহ যিমানখিনি পাৰোঁ অসমৰ গামোচা লৈ গৈছোঁ মই। চ' চিৰিফ মাদ্ৰাছা পঢ়িলে যে কোনো এইটো দেট ইজ নট এ চাপ'জ ইট ইজ নট এ গুড। চ' এজ এ লিগেল মাইণ্ড, এজ এ ছান অফ দিছ চইল, এজ এ ছান অফ Hindustan, I think that Madrasa Maulana Abul Kalam Azad, Ubaidullah Sindhi, Hussain Ahmad Madani Rahmatullah Alai, Mahatma Gandhi, Nehru, Subhash Chandra Bose, हे সকল ব্রিটিশের বিরুদ্ধে লড়াই লড়ি এই ভারতবর্ষ আজাদি দিয়েছিল না জান, যার কারণে সারে জাহাজ আচ্ছা হিন্দুস্তান हमारा हम बुलबुले हैं इसलिए आइनर ছাত্র। मैं जस्ट आर्टिकल 29 और 30, आर्टिकल 25, 26, 19, 21 right to life with dignity হয় না, রিলিজিয়াস মাইনরিটিস অধিকার দিছে। সো যিয়ে নহওক, মই মাদ্রাসা দারুল উলুমত আহিছোঁ। বেষ্ট উইশেছ দ্য দারুল উলুম বালাপাড়া, বেষ্ট উইশেছ টু দ্য চলন্তপাড়া পিপল, চলন্তপাড়া জিন্দাবাদ, দারুল উলুম বালাপাড়া জিন্দাবাদ, আসাম জিন্দাবাদ, হিন্দুস্তান।